মই আজি এটা জেগাত আছোঁ। এই জেগাটো চিনি পাব, মই দেখাই দিম। ইয়াত মানুহ নাই, চব এই গৰম বন্ধৰ দিনত ইয়াত কোনো ফুৰিবলৈ মানুহ কম দেখিছোঁ মই। কিন্তু এই জেগাটো এনেকুৱা এটা জেগা দেখাম এতিয়া, চাব। যোৱাটোত মই ইয়াতকৈ ভাল জেগা দেখাই নাই। এইটো চব ৰাম মন্দিৰ, বহুত দিনৰ আগতে চবেই দেখিলে, কিন্তু মেক্সিমাম মানুহে দেখা নাই। এবাৰ ইয়ালৈ আহিব, চাব, তাৰপিছত কিমান এটা ধুনীয়া জেগা। আজি মই খালি মোৰ ভাগ্য বেয়া, মোৰ দেউতা ঢুকোৱাৰ কাৰণে মই ইয়াৰ ভিতৰলৈ সোমাব নোৱাৰিলোঁ। আজি ভিতৰলৈ সোমাব পৰা আচল মজাটো হ'লহেঁতেন। এই ওপৰলৈকে মানুহ উঠিব পাৰে। মই জুম কৰি অকণ দেখাই দিছোঁ। এই ফটো ছেশ্যন হৈ আছে। এই ওপৰলৈকে মানুহ উঠি তাত প্ৰদক্ষিণ কৰিব পাৰে। ইমান এটা ধুনীয়া জেগা এইটো। তাৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া। ইণ্টেৰিয়ৰটো বহুত ধুনীয়া। ফিনিচিং চব, কামবিলাকৰ ফিনিচিং চব। এই ঘোঁৰাটো যেনেকুৱা ফিনিচিং, ইয়াৰ চব বস্তুৱে তেনেকুৱাই ফিনিচিং। মই এইখিনিৰ পৰা দেখাই দিছোঁ এবাৰ ইণ্টেৰিয়ৰটো। ওপৰলৈ এইফালে এটা বস্তু দেখাইছোঁ চব, অনন্ত সজ্জা। এয়া অনন্ত সজ্জা, ইমান ধুনীয়া সুদৰ্শন। আমি আজি আহিলোঁ এপাক, আহিব আপোনালোক চবেই চাবহি এপাক। বহুত ধুনীয়া, বহুত ধুনীয়া, একদম পূৰা সোণালী ৰঙৰ নে গোটেইটো জিলিকি থাকে। চবতকৈ ডাঙৰ কথা, ইয়াত কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই, কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই। না ইয়াত পাৰ্কিং আছে, না ইয়াত কিবা টিকেট ছিষ্টেমৰ ব্যৱস্থা আছে। গেটত টিকেট লৈছে, কিবা চাবলৈ টিকেট লৈছে, কোনো এণ্ট্ৰি ফিজ নাই। চবতকৈ আচৰিত কথা সেইটোৱে, কোনো এণ্ট্ৰি ফিজ নোহোৱাকৈ যে ইমান এটা ধুনীয়া বস্তু মানুহক দেখুৱাইছে। ভাল লাগিলে, আমাৰ যোৰহাটখনৰ কাৰণে ভাল। আজি অনুভৱ হ'ল যে যোৰহাটতো এটা বহুত ধুনীয়া ভাল বস্তু আছে, ৰাম মন্দিৰ। যোনে এইভাগ তৈয়াৰ কৰিছিলে তেওঁলোকে অশেষ ধন্যবাদ। আৰু সকলো মানুহ আহিব ফুৰিবলৈ। এই ভিডিঅ'টো যদি চবেই চাই, ৰাম মন্দিৰ চাবলৈ এপাক আহিব, মেইনলি গধূলি এপাক আহিব। ধন্যবাদ।